নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ পৰিৱেশ পাঠ্যপুথিখনৰ পাঠ নং 2 আমাৰ চৌপাশৰ ছবি নামৰ পাঠটোৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে আগলৈকেও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰি থাকা। বলাচোন এতিয়া আমি অনুশীলনীটো চাওঁ আহা, কি প্ৰশ্ন আছে সেইবিলাক আমি কৰিবলৈ যত্ন কৰোঁ আহা। ইয়াত তোমালোকক প্ৰথমতে অনুশীলনীত এখন ছবি দিয়া আছে আৰু ইয়াত কোৱা হৈছে যে তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান আছে লিখা। ইয়াতে হোটেলখন যদি চাওঁ আমি, এইখন হৈছে একেবাৰে সোঁ মাজত আছে হোটেলখন, আৰু ইয়াৰে চাৰিওপিনে তোমালোকক কি দিয়া হৈছে, কেইটামান ছবি দিয়া হৈছে আৰু কোন দিশত কি আছে এই ছবিখন চাই চাই আমাক লিখিব দিছে। আৰু তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে দিশটো নিৰ্ণয় কৰাৰ কাৰণে এনেকৈ দিয়া হৈছে। চোৱা, ইয়াতে ওপৰত উ বুলি লিখা আছে, অৰ্থাৎ ইয়াতে হৈছে উত্তৰ, তলত হৈছে দ বুলি দিয়া আছে দক্ষিণ, ইয়াতে প অৰ্থাৎ পশ্চিম, আৰু ইয়াতে পদ দীৰ্ঘকাৰে পু, গতিকে এইটো হৈছে পূব। এইপিনে হ'ব পূব, এইপিনে পশ্চিম, এইপিনে উত্তৰ, এইপিনে দক্ষিণ। গতিকে আমি প্ৰথমতে আমাক ইয়াত তালিকাখনত কি কোৱা হৈছে, দিশ পূব বুলি কোৱা হৈছে। পূব দিশত কি আছে, হোটেলখনৰ পূব দিশত যদি চাওঁ আমি কি হ'ব, সদায় আমি চাব লাগিব সোঁফালে। হোটেলখনৰ সোঁফালে অগ্নি আৰু আপতকালীন সেৱা আস্থান আছে, সেইকাৰণে আমি ইয়াতে পূব দিশত লিখিছোঁ অনুষ্ঠান প্ৰতিষ্ঠানত অগ্নি আৰু আপতকালীন সেৱা আস্থান। ঠিক তেনেকৈ আমি যদি পশ্চিম দিশত চাওঁ, আমি সদায় বাওঁপিনে চাব লাগিব। হোটেলখনৰ বাওঁপিনে আছে চিনেমা হল, সেইকাৰণে আমি পশ্চিম দিশত চিনেমা হল বুলি লিখিছোঁ। তাৰপিছত আছে উত্তৰ দিশত, অৰ্থাৎ আমি ওপৰৰ পিনে চালে উত্তৰ দিশ পাম। উত্তৰ দিশত যদি আমি চাওঁ, এইখন হোটেল, তাৰ উত্তৰ দিশ ঠিক ওপৰতে আছে ঔষধালয়, গতিকে ইয়াতে আমি উত্তৰত ঔষধালয় বুলি লিখিছোঁ। তাৰপিছত আছে দক্ষিণ ঠিক তাৰ তলত আমি বেংক বুলি লিখা দেখিছোঁ, গতিকে সেইকাৰণে আমি দক্ষিণ ফালে বেংক বুলি লিখিছোঁ। ঠিক আছে। তাৰপিছত আছে উত্তৰ পূব কণা এতিয়া কোনটো হ'ব, বা উত্তৰ পূব দিশ যিটো উপদিশ সেইটো কোনপিনে হ'ব। চোৱা, এইপিনে ওপৰৰ পিনে আমি উত্তৰ বুলি ধৰোঁ, এইপিনে আমি যদি সোঁফালে ধৰোঁ পূব বুলি ধৰোঁ। এতিয়া যদি আমি উত্তৰ পূব ক'ব লাগে, এইখিনি ঠাই হ'ব উত্তৰ পূব। গতিকে হোটেল যিহেতু এইখন হোটেলৰ এইটো হৈছে পূব দিশ আৰু এইটো হৈছে উত্তৰ দিশ, নহয় জানো। ইয়াতে গতিকে এই ৰেষ্টুৰেণ্টখন আছে, ঔষধালয়টো আছে ইয়াতে উত্তৰ দিশত, আৰু পূব দিশত আছে অগ্নি আৰু আপতকালীন সেৱা স্থান। গতিকে উত্তৰ আৰু পূবৰ মাজত আছে ৰেষ্টুৰেণ্টখন, উত্তৰ পূব দিশত আছে হোটেলখনৰ পৰা ৰেষ্টুৰেণ্টখন, সেইকাৰণে আমি ইয়াতে ৰেষ্টুৰেণ্ট বুলি লিখিছোঁ। ঠিক আছে। তাৰপিছত আছে দক্ষিণ পূব, ঠিক তেনেকৈ দক্ষিণ পিনে হৈছে তোমাৰ বেংক আছে হোটেলখনৰ, আৰু দক্ষিণ পূব উলিয়াব দিছে, আৰু ঠিক তেনেকৈ অগ্নি আৰু আপতকালীন সেৱা স্থান হৈছে তোমালোকৰ পূব পিনে। যদি আমি এইটো চাওঁ দক্ষিণ পূব, তেতিয়াহ'লে ডাকঘৰটো পাম, সেইকাৰণে আমি লিখিছোঁ দক্ষিণ পূবত ডাকঘৰ বুলি। ঠিক আছে। ঠিক তেনেকৈ উত্তৰ দিশটো কোনপিনে হ'ব, ওপৰৰ পিনে, আৰু পশ্চিম দিশটো হ'ব বাওঁপিনে, গতিকে চিকিৎসালয়খন হ'ব উত্তৰ পশ্চিম দিশত। ঠিক তেনেকৈ দক্ষিণ পশ্চিম দিশত আছে আমাৰ বিদ্যালয়খন। এনেকৈ তোমালোকে এই ছবিখন চাই চাই এইখিনি লিখি ল'বা। তাৰপিছত তোমালোকক 2 নম্বৰত ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা বুলি দিছে। ক অংশত কেইটামান তোমালোকক সাংকেতিক চিহ্ন দিছে। এইকেইটা সাংকেতিক চিহ্ন সাধাৰণতে আমি মানচিত্ৰ বা মেপত দেখিবলৈ পাওঁ, আৰু খ অংশত তোমালোকৰ সেই সাংকেতিক চিহ্নকেইটাই মানচিত্ৰতনো কি বুজায় সেইখিনি লিখা আছে, আৰু আমাক শুদ্ধকৈ মিলাব দিছে। চোৱা, ক অংশত প্ৰথমতে এইটো যিটো চিন দিয়া আছে, এইটো হৈছে আন্তঃৰাষ্ট্ৰীয় বা ৰাজ্যিক সীমা বুজাবলৈ ব্যৱহাৰ কৰা সাংকেতিক চিহ্ন। গতিকে যিহেতু আমাক ইয়াতে কি দিয়া আছে, আন্তৰ্জাতিক সীমা দিয়া আছে, গতিকে আমি ইয়াৰ লগত ইয়াক মিল কৰি দিছোঁ। তাৰপিছত যিটো চিহ্ন আছে, এইটো হৈছে ৰেলপথ। মানচিত্ৰত যদি ৰেলপথ বুজাবলগীয়া হয় তেন্তে এই চিহ্নটো ব্যৱহাৰ কৰা হয়, গতিকে ইয়াক আমি ৰেলপথৰ লগত মিলাই দিছোঁ।
তৃতীয় যেটো সাংকেতিক চিহ্ন আছে এইটো জিলা সদৰ ঠাই বুজাবলৈ ব্যৱহাৰ কৰা হয় এইকাৰণে আমি ইয়াক জিলা সদৰ ঠাইৰ লগত মিলাইছো তাৰ পিছত যেটো সাংকেতিক চিহ্ন আছে এইটো হৈছে ৰাজ্যৰ ৰাজধানী তোমালোকে এনেকে ৰাজধানী মিলাই দিবা তাৰ পিছত এইটো তোমালোকে চিত্ৰ দেখিবলৈ পাইছা সাংকেতিক চিহ্ন এইটো হৈছে নৈৰ সাংকেতিক চিহ্ন সেইকাৰণে আমি ইয়াক নৈৰ লগত মিলাই দিছো তোমালোকে এনেকে ৰাজধানী কাঠ পেন্সিলেৰে সুন্দৰকৈ মিলাই লিখিবা ঠিক আছে তাৰ পিছত আছে 3 নম্বৰটোত খালি ঠাই পূৰ কৰা তোমালোকক খালি ঠাই পূৰ কৰিব দিছে ক নম্বৰটোত কোৱা হৈছে যে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অকা ছবিখনেই হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ বুলিও কোৱা হয় তোমালোকে আৰ্হি চিত্ৰ লিখিলেই হৈ যাব নতুবা স্কেচ বুলি লিখিলেও হৈ যাব তাৰ পিছত আছে খ নম্বৰটো পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে মই তোমালোকক অলপ আগতে কৈছিলো যে পূব পশ্চিম উত্তৰ দিশ আমি এই 4টা দিশ জানো কিন্তু তাৰ উপৰিও আন 4টা আমাৰ উপদিশ আছে যেনেকুৱাকে দক্ষিণ পশ্চিম উত্তৰ পূব দক্ষিণ পূব এনেকুৱাকে আমি 4টা উপদিশ পাওঁ ঠিক আছে তাৰ পিছত আছে অনুষ্ঠান প্ৰতিষ্ঠান বাটপথ ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট উপাদান অনুষ্ঠান প্ৰতিষ্ঠান বাটপথ ঘৰ দুৱাৰ এইবিলাক মানুহে সৃষ্টি কৰা এইকাৰণে এইবিলাক হৈছে মানৱ সৃষ্ট উপাদান ঠিক আছে তাৰ পিছত আছে ঘ নম্বৰটো বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় যেনেকুৱাকে মই এই তোমালোকক ক অংশৰ লগত খ অংশ মিলাওঁতে ক'লো যে এই চিহ্নবিলাককে সাংকেতিক চিহ্ন বুলি কোৱা হয় কাৰণ মানচিত্ৰ এখনত সঁচাসঁচিকে এখন নদী আঁকি দিব নোৱাৰি নদীৰ দৈৰ্ঘ্য বহুত যথেষ্ট ডাঙৰ হয় গতিকে মানচিত্ৰ এখনত সৰু কাগজ এখনত আমি নদীখন আঁকিব নোৱাৰো বা ৰেলপথটো আঁকিব নোৱাৰো বা আন্তৰ্জাতিক সীমা আঁকিব নোৱাৰো গতিকে তাৰ বাবে আমি কি কৰো সেইবিলাক বুজাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় সেইকাৰণে কোৱা হৈছে যে বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে 4 নম্বৰত তোমালোকক উত্তৰ লিখা বুলি কৈছে ক নম্বৰত সুধিছে যে ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা আমি জানো যে ৰাতিপুৱা সদায় পূব দিশত সূৰ্যটো উদয় হয় কিন্তু আমি সেই বেলিটোৰ সহায়ত আমি দিশটো কেনেদৰে নিৰ্ণয় কৰিব পাৰো তাৰ কাৰণে এটা আমি সহজ উপায় অৱলম্বন কৰিব পাৰো মই ইয়াত যেনেকৈ লিখি দিছো তোমালোকে তেনেকৈ কৰিলে নিজেই কৰি চাব পাৰিবা দিশ নিৰ্ণয় আৰু উত্তৰটো খুব ধুনীয়াকৈ তোমালোকে বহিত লিখি ল'ব পাৰিবা ৰাতিপুৱা বেলিৰ ফালে মুখ কৰি থিয় হ'লে সন্মুখৰ ফালে পূব পিছফালে পশ্চিম সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ হ'ব তোমালোকে যদি ৰাতিপুৱা যোনপিনে বেলিটো ওলাই সেইপিনে সন্মুখ কৰি অৰ্থাৎ বেলিটোৰ পিনে মুখ কৰি তোমালোকে যদি থিয় হোৱা তেতিয়াহ'লে সেইপিনে বেলিটো যোনপিনে থাকিব সেইটো দিশ হ'ব তোমালোকৰ পূব দিশ তোমাৰ ঠিক পিঠিৰ ফালে বা পিছফালে পশ্চিম দিশ হ'ব তুমি যদি হাত দুখন কি কৰি দিয়া মেলি দিয়া তেতিয়াহ'লে তোমাৰ সোঁ হাতৰ পিনে দক্ষিণ দিশ আৰু বাওঁ হাতৰ পিনে উত্তৰ দিশ হ'ব গতিকে তোমালোকে এনেদৰে লিখিবা যে ৰাতিপুৱা বেলিৰ ফালে মুখ কৰি থিয় হ'লে সন্মুখৰ ফালে পূব পিছফালে পশ্চিম সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ হ'ব ঠিক আছে তাৰ পিছত কোৱা হৈছে যে খ নম্বৰত আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে এই প্ৰশ্নটোৰ উত্তৰটো চাবা কোনো এখন ঠাই চাই নিজৰ মনৰ ধাৰণাৰে আঁকা ছবি হৈছে আৰ্হি চিত্ৰ বা স্কেচ তোমালোকে এনেদৰে উত্তৰটো লিখি ল'বা তাৰ পিছত আছে গ নম্বৰটো সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় সুধিছে আমাক মই অলপ আগতে তোমালোকক কথাখিনি কৈছিলোৱে ইয়াতে লিখিবা যে তোমালোকে মানচিত্ৰত সকলো বস্তু ডাঙৰকৈ আঁকিব নোৱাৰি সেয়ে সহজে বুজিবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় চমুকৈ তোমালোকে এনেকৈ লিখি দিবা ঠিক আছে তাৰ পিছত আছে ঘ নম্বৰ প্ৰশ্ন মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰো উত্তৰটো চাবা আমি লিখিছো মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাইৰ অৱস্থিতি সীমা বাটপথ নদ নদী বনাঞ্চল পাহাৰ পৰ্বত অনুষ্ঠান প্ৰতিষ্ঠান গাঁও চহৰ আদিৰ কথা জানিব পাৰো ঠিক আছে তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্ন
15 নম্বৰ প্ৰশ্নটোত সুধিছে মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা? উত্তৰটোত আমি লিখিছোঁ যে মানচিত্ৰত কোনো এখন ঠাইৰ বাস্তৱ দূৰত্বক নিৰ্দিষ্ট জোখমতে সৰু কৰি দেখুওৱা হয়। সেই জোখেই হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। মই তোমালোকক কৈছিলোঁৱে যে মানচিত্ৰ এখন যিহেতু সৰু আৰু তাত এটা সম্পূৰ্ণ বাটপথ বা ৰেলপথ বা কোনো নদ নদী সম্পূৰ্ণকৈ দেখুৱাব পৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি নিৰ্দিষ্ট জোখমতে ইয়াক সৰু কৰি আমি কি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰোঁ আৰু সেই জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। গতিকে তোমালোকে লিখিবা যে মানচিত্ৰত কোনো ঠাইৰ বাস্তৱ দূৰত্বক নিৰ্দিষ্ট জোখমতে সৰু কৰি দেখুওৱা জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। তাৰ পিছৰ প্ৰশ্নটো আমি চাইছোঁ 5 নম্বৰ প্ৰশ্নটোত গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাটপথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এইটো কাৰ্য তোমালোকৰ নিজা কাম বা নিজা কাৰ্য, কাৰণ তোমালোকৰ বিদ্যালয়ৰ পৰা তোমালোকৰ ঘৰলৈ যোৱা ৰাস্তাটো তোমালোকেহে জানিবা নহয় জানো? সেয়েহে এইটো তোমালোকে নিজে নিজে কৰিবলৈ যত্ন কৰিবা আৰু প্ৰয়োজন হ'লে তোমালোকৰ ঘৰৰ কোনোবা ডাঙৰৰ সহায় ল'বা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।